নমস্কাৰ সকলোকে মই গায়ত্ৰীপুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এটা নতুন ব্লগলৈ এতিয়া বাজিছে প্ৰায় 8টা মোৰ ঘৰলৈ আহি আছে আলহী গটিকে মই জনাম বুলি ভাবিলো কোন আহিছে আজি মোৰ ঘৰলৈ কিন্তু কোন আহিছে মোৰ ঘৰলৈ হিয়া সোৱাৰ আগতে চাই লগ আজি দিনটো মই কি কৰিলো হেল্ল এভৰিৱান এতিয়া মই গৈ আছো মোৰ কামৰ কাৰণে মই প্লুটুক লগত লৈ আহিছো গটিকে আহক যাও গৈ জেগাটো পাওঁগে আপোনালোকক জনাই আছো কি হ'ব কি নহয় সব প্লুটোৱে কেনেকুৱা দুষ্ট কৰি আছে না প্লুটো নো কৈ দিয়া ইফালে ইফালে ইয়া প্লুটোক থৈ গলো আই প্লুটো বা পাত্তা নিদিয়ে চা বাই বাই কলিজাটো প্লুটোক মই থৈ দিলোঁ প্ৰণৱৰ তাত প্ৰণৱৰ ফ্ৰেণ্ডৰ লগত নহ'লে বহুত ডাঙৰ এটা মানে বহুত ডাঙৰ কাম এটা আমাৰ হ'ল এতিয়া আমি শান্তিৰে কাম কৰিব পাৰিম Hello everyone. আমি আহি পাই গলোহি ক'ত আহি পালো মাধুৰ্যক দেখি হয়তো বহুতে এটা গেছ কৰিব পাৰিব এইটো মেকআপ ৰুম চ' বাকি গৈ বহুত দিনৰ মূৰত লগ পালো আজি প্ৰায় চাগে আমি 2 বছৰৰ পিছত লগ পাইছে নেকি বাৰু 3 years তেনেকুৱা 3 years মানে 2019 ত পাইছিলো 19 মানত পাইছিলো এক্স্যাক্টলি তেতিয়া ব্লগ বনোৱা নাছিলা তুমি ফটোশুটৰ যে কাম আছিলে তেনেকুৱা সেইটো কথা মনত পৰে বেলেগ এটা কথা মনত পৰি গৈছে কিশোৰদাক মনত পৰি গৈছে কিশোৰদাক এক্স্যাক্টলি আৰু আপোনালোকে চাই থাকক কোনোজনে এতিয়াও চাই আছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব বাৰ চেনেলটো আৰু আপোনালোকে এতিয়া ফটোশ্বুটটো কেনেকে কি হয় চাওক আজি কি আছে সুগৈনা কোৱা আজি কি বা আছে এতিয়া নকওঁ গমে পোৱা নাই ময়ো এতিয়ালৈকে তো গমে পোৱা নাই দোকানখন বুটিকখনৰ কথা কোৱা মোৰ বুটিকখন আছে তোমাৰ এআইডিচি অম্বিকাগিৰি নগৰৰ একদম অপোজিট চাইডে ফাৰ্ষ্ট ফ্ল'ৰ আৰু তাতে তোমাৰ অসমীয়া গহনা তাৰপিছত পাটৰ কাপোৰ আৰু বেলেগ কিছুমান গিফ্ট আইটেম মানে জুৱেলাৰী আৰু জুৱেলাৰী সুকন্যা চবতকে ডাঙৰ কথাটো সুকন্যা হৈছে সুকন্যা আৰু মই আমি একে জেগাৰ মানে আমি বিশ্বনাথ চাৰিআলি তাই চতিয়া ন নহয় কুসুমতলা মানে গায়ত্ৰী মহন্তৰ জেগা গায়ত্ৰী মহন্তৰ জেগা গায়ত্ৰী জেগা তাই কুসুমতলা মই বিশ্বনাথ চাৰিআলি কিন্তু আমাৰ ডিষ্ট্ৰিক্ট এখনে পৰে এই নহয় এতিয়া বেলেগ হ'ল কি কোৱা এতিয়া অমিতপুৰ প্ৰাণ ইমান গৰম পৰে আৰু এটা আছে বিশ্বনাথ চাৰিআলি তেজপুৰ আৰু মেকআপ কৰাৰ আগতে কি লগাব লাগে গৰম দিনত আমাৰ লগাই আহিছোঁ এনেকুৱা আৰ্টিষ্ট পালে কাৰণে লাগে কাৰণ মোৰ কষ্ট ফটোশ্বুটৰ মাজতে আৰম্ভ হ'ল ৰীল বনোৱা পৰ্ব ইয়া মই প্ৰণৱক কৈছোঁ যে ৰীল এটা বনাওঁ সেয়া মেকআপ চলি আছে এতিয়া হৈ গ'ল এয়া আমি এতিয়া হেয়াৰটো কৰিবলৈ লৈছোঁ ইমান ডাঙৰ মিউজিক লাগি আছে তুমি হেৰি লাগিব কপিৰাইট লাগিব কপিৰাইট বন্ধ কৰা ফাইনেলি মোৰ মেকআপ হৈ গ'ল এতিয়া আমি ফটোশ্বুট ষ্টাৰ্ট কৰিম ইফালে চব ৰেডি কৰি আছে মাধুৰ্য সেয়া চব এয়া ৰেডি কৰি আছে তো আমি এতিয়া ষ্টাৰ্ট কৰিম সঁচাকৈ বিৰাটেই ধুনীয়া এযোৰ আউটফিট আৰু মোৰ বিশেষকৈ ভাল লাগিছে জুৱেলাৰী যিটো ছেট মই পিন্ধিছোঁ ইমানেই ধুনীয়া জুৱেলাৰী ছেটটো থেংক ইউ সুকন্যা ইটছ এ বিউটিফুল জুৱেলাৰী আৰু ফাইনেল লুকটো ফটোশ্বুটৰ পিছত গম পোৱা যাব আৰু এইখিনিতে কওঁ প্ৰণৱ এটা খুব ভাল মেকআপ আৰ্টিষ্ট খুব ধুনীয়াকৈ সি সজাই তোলে আৰু যেনেকৈ কোৱা যায় যেনেকৈ সি সজাই দিব জানে মেকআপ কৰি দিব জানে লগত এতিয়া য'ত আমি ফটোশ্বুটটো কৰিবলৈ আহিছোঁ মাধুৰ্য খুবেই এটা ভাল ফটোগ্ৰাফাৰ আজিৰ পৰা 3 বছৰমান আগতে মই আৰু একচুৱেলি কিশোৰে ইয়াত এটা ফটোশ্বুট কৰিছিলোঁ আজি সি নাই সঁচাকৈ মিছ কৰিছোঁ তাক আৰু পুৰা আৰু ককালৰ কোনে কৰিব নিবা মুখখনে যাতে এই হাতটো এনেকৈ আহিব লাগিব চাওঁ ৰ'ব পৰা নপৰে চাওঁ ৰেডি
খানা রে খানা আন্ধার দিলে ভালো বান্ধা এখন এটা টি ব্রেক এখন আমি টি ব্রেক কথা টি ব্রেক চলিছে টি ব্ৰেক এইফালৰ পৰা চাহ খোৱাত ব্যস্ত এতিয়া মাঙা টি ব্ৰেক ব্ৰেক এবাৰ লাইটটো কম এবাৰ লাইটটো বেছি প্ৰণয়ে বনাইছে তো ইয়াত ন চাহ প্ৰণয়ে বনাইছে আৰু খালে টেষ্টি হৈছে কাৰণ ৰাজলে গৈ গাখীৰ ৰাখিছে এয়া কি হৈছে কৈ আছো কৈ না মানে চাহেই টেষ্টি হোৱা কাৰণটো হ'ল ৰাজলে গৈ পেলাই চাহপাত আনিছে তাৰপিছত গাখীৰ আনিছে ইমান গৰমত ইমান কষ্ট কৰি গৈ আনিছে আৰে মই গৰম লগাই একদম এনেকে টিপ বনাইছো কিন্তু আমি অসমীয়া গতিকে গৰম হওক ঠাণ্ডা হওক চাহ জিন্দাবাদ গাখীৰ চাহ খালে মানে শান্তি লাগে নেকি এয়া পুনৰ ফটোশ্বুট ষ্টাৰ্ট কৰিলোঁ চাহ খোৱাৰ পাছত ইন দি মিন টাইম বোলে ফোন এটা আহিছে মোৰ আলহী আহিব গতিকে যিমান পাৰোঁ সিমান সোনকালে ফটোশ্বুটটো শেষ কৰি মই যাব লাগে ফটোশ্বুট লৰালৰিকৈ শেষ কৰি মই ঘৰলৈ আহিলোঁ কাৰণ আলহী আহি পাবৰ হ'ল ইতিমধ্যে মানে আলহী আহি পালেহিয়ে মই পটাপট ফ্ৰেছ হৈ ল'লোঁ মাজৰখিনি শ্বুট কৰিব নোৱাৰিলোঁ খুব লৰালৰি হোৱাৰ বাবে আহোঁতে কিন্তু মই প্লুটোক লৈ আহিলোঁ প্ৰণৱৰ তাৰ পৰা সি আহি পালে সি এতিয়া ৰেষ্ট লৈ আছে গতিকে আহক আমি এতিয়া আলহীৰ সৈতে কথা পাতোঁ আহি গ'ল আমাৰ গ্ৰুপটো মইহে বিচাৰি ইয়াত যাওঁ গুৱাহাটীত মৰি আছোঁ আমি বহুত দিনৰ মূৰত লগ পাইছোঁ এটা কাম কৰিছিলোঁ তাৰপিছত এটা বেলেগ এটা কাম কৰিলোঁ গায়ত্ৰীয়ে মোক খুব গালি পাৰি আছে এতিয়া আমি ফুৰিবৰ কাৰণে গুৱাহাটী আহিছিলোঁ কেইবাটাও কাৰ্যসূচী লৈ আজি গধূলি গায়ত্ৰীৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিখনে হঠাৎ আহিছে একো নিমন্ত্ৰণ নহয় আলু পিটিকা দালি ভাত খাবৰ কাৰণে টেঙা চেপি আলু পিটিকা দালি ভাত আৰু এতিয়া নেমু চেপি লেমন দিয়ে আমাৰ প্ৰাঞ্জল দাৰ ৱাইফ চিম্পিবা ভাগত গোটেই যদি ক'ব পৰা নাই আৰু সেইটো আবিত এইটো হৈছে আমাৰ মোৰ যিমানবিলাক ফটো দেখি থাকে তাৰ মেক্সিমাম ফটো আবিতে তোলা এতিয়া নতুন নতুন কেইখনমান আহি আছে ছাৰপ্ৰাইজ দিছে মই একদম খুচ হৈ গৈছোঁ আলহী বাহিৰত বহাই থৈ পেলাই এয়া নিৰামিষ ভাত বনাওঁতে এয়া গতি মাছে মাংস ৰান্ধিবলৈ এখানিখন কিবা আছে হা এয়া আজি শামুক মাছ চলি আছে গতিকে একদম নিৰামিষ বনাইছোঁ এতিয়া আলু পিটিকা চাটু গুড়ি দি পেলাই আলু পিটিকা বনাইছোঁ এইটো মোৰ লগতে প্ৰাঞ্জলৰ লগতে চবৰে ফেভাৰেট গতিকে এইটো বনাইছোঁ তাৰপাছত ভেন্দি পটল এইবোৰ বনাইছোঁ পাপৰ ফ্ৰাই কৰিছোঁ দাইল বনাইছোঁ সেয়ে হৈছে আজি খানা আৰু কালিৰ ভিডিঅ'টো তেনেকৈ শেষ হ'ল আচলতে মই আৰু বিশেষ শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ প্ৰাঞ্জল দাহঁত গ'ল ইফালে মই ফটোশ্বুটৰ পৰা আহি পেলাই বিৰাট ভাগৰি পৰিছিলোঁ খোৱা বোৱা সেইবিলাক একো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ কাৰণ মই অকলে যিহেতুকে সকলোখিনি কৰি থাকিবলগীয়া হয় ভিডিঅ'টো কালিৰ তেনেকৈ আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে চাব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু খুব গৰম পৰিছে গতিকে যিমান পাৰে সিমান ফ্ৰুটছ খাব ময়ো এতিয়া খাবলৈ লৈছোঁ পানী বেছিকৈ খাব আৰু বডিটো হাইড্ৰেট কৰি ৰাখিব সকলোকে বহুত বহুত ধন্যবাদ আকৌ লগ পাম আজিলৈ বাই বাই